হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালেই খবৰ চাগৈ। আজি মই আপোনালোকক অকণমান কুকুৰা মাংস বনোৱা ৰেচিপি অকণমান দেখুৱাম বুলি ভাবিলোঁ। মানে সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলোঁ আৰু যিহেতু মই বনাই থাকোঁতে দেখুৱাইছোঁ আপোনালোকক। আৰু মই এয়া বনাওঁতে এটা লোকেল মুৰ্গী আনিছিলে আৰু এই লোকেল মুৰ্গীটো মই বনাওঁতে অকণমানো মছলা ব্যৱহাৰ কৰা নাই আৰু মই পাঁচফোৰণো দিয়া নাই ধৰি লোৱা, যিহেতু মই আদা, ৰচুন আৰু কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ। আৰু গৰম দিনত মানুহে ইমান মা মছলাবোৰ খোৱাটো ভাল নহয়। আজিকালি নানা ৰকমৰ বেমাৰ আজাৰ মানুহবিলাকৰ হৈছে, যিহেতু মানুহবিলাকৰ বেছি ফেটি লিভাৰ, গ'ল্ড ব্লাডাৰ আৰু পাথৰ আৰু ঢেৰ নানা ৰকমৰ পেচাব ইনফেকশ্যন হোৱা সেইবিলাক বেমাৰ হৈছে। সেইকাৰণে মানুহে বহুত বাছি খাব লাগে। যিহেতু মছলা যিকোনো